হেল্ল' ফ্ৰেণ্ড, মোৰ নমিতা নিধি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকে মোৰ থাম্বনেইলটো দেখি গম পাইছেই, আজি মই ৰুটি বনোৱাৰ কেইটামান ট্ৰিক্স আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মানে মই প্ৰথমে এইটো প্ৰব্লেম ফেচ কৰিছিলোঁ যে মই যেতিয়া প্ৰথম ৰুটি বনাইছিলোঁ তেতিয়া মোৰ ৰুটি বহুত টান হৈছিলে আৰু তেতিয়া ভাবিছিলোঁ যে মই ইউটিউব চাই ৰুটি বনাবলৈ শিকিম, কিন্তু তথাপিও মানে সেইটো ইমান কামত নিদিলে। মোৰ ৰুটি সেই একে অৱস্থা হৈ থাকিলে। তাৰপিছত মই নিজেই অলপ চেষ্টা কৰি এতিয়া মানে এনেকুৱা এটা পৰ্যায়ত পালোঁগৈ যে এতিয়া চবেই মই বনোৱা ৰুটিহে খাব বিচাৰে। গতিকে ভাবিলোঁ আজি আপোনালোকৰ লগতো সেইটো ট্ৰিক্সবোৰ শ্বেয়াৰ কৰোঁ, যাতে যদি আপোনালোকে এইটো প্ৰব্লেম ফেচ কৰিছে তেতিয়াহ'লে আপোনালোকেও মোৰ নিচিনা ফুলা আৰু কোমল ৰুটি যাতে বনাব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। কিন্তু আপোনালোকে এবাৰতে সক্ষম নহ'ব পাৰে, কিন্তু আপোনালোকে যদি এসপ্তাহ ধৰি যদি একেৰাহে বনাই থাকে তেতিয়াহ'লে আপোনালোকে নিজেই মই বনোৱাৰ দৰে যদি আপোনালোকে বনায় তেতিয়াহ'লে নিশ্চয় আপোনালোকেও ভাল ৰুটি বনাবলৈ সক্ষম হ'ব। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, পলম নকৰোঁ আৰু ভিডিঅ'টো অলপ দীঘলো হ'ব পাৰে। গতিকে আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভিডিঅ'ত দেখুওৱাৰ দৰে প্ৰথমে আপোনালোকে পানী উতলাই ল'ব। তাৰপিছত সেই উতলা গৰম পানীয়ে আটা মঠিব লাগিব। প্ৰথম অৱস্থাত আমি হাতেৰে চুব নোৱাৰোঁ কাৰণে এটা সৰু হেতা ল'ব আপোনালোকে। তাৰপিছত মই ইয়াত দেখুওৱাৰ দৰে আপোনালোকে এনেদৰে মঠিব। আৰু মই এতিয়া ভিডিঅ' স্পীড কৰি দিয়া নাই, তেতিয়া আপোনালোকে মই আটা মঠাৰ সঠিক সময় গম পাব। যেতিয়া ভিডিঅ'টো মই স্পীড কৰি দিম তেতিয়া মই আপোনালোকক জনাই দিম যে মই এতিয়া ভিডিঅ'টো স্পীড কৰিলোঁ, কিন্তু এইটো মঠাৰ সময়খিনি মই অলপো স্পীড কৰি দিয়া নাই, এইটো নৰ্মেল টাইমেই দিয়া আছে ইয়াত। যদি কিনাৰত যদি শুকান আটা থাকি যায় তেতিয়াহ'লে আপোনালোকে পুনৰ অলপ এনেদৰে পানী দি দিব। স্কিপ নকৰাকৈ চাব ভিডিঅ'টো, তেতিয়া আপোনালোকে বুজি পাব। এতিয়া আটাখিনি চুব পৰা অৱস্থা হৈ গ'ল, এতিয়া অলপ ঠাণ্ডা হ'ল আৰু এতিয়া মই হাতেৰে মঠিম। আৰু মই এনেকুৱা এটা হেতা মই আটা মঠিবৰ কাৰণে ৰাখিয়ে থৈছোঁ, এইটো এনেকুৱা সৰু হেতা। গতিকে আপোনালোকেও এনেকুৱা ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে ভিডিঅ'ত দেখিছে যে এতিয়া আটাখিনি কিমান কোমল হৈ গৈছে আৰু এনেদৰে আমি মঠিব লাগিব হাতেৰে।
গৰম পানীয়ে মঠাৰ কাৰণে এতিয়া কিমান মানে কোমল হৈছে আপোনালোকে ভিডিঅ'ত দেখা পাইছেই। গতিকে এতিয়া হ'বলৈ হৈছে আৰু। আপোনালোকে ইমান টাইম লাগিছে বুলি এলাহ কৰিলে নহ'ব। এতিয়া আমি অলপ সময় দিলোঁ কাৰণে এতিয়া দেখিবলৈ বহুত ছফ্ট হৈ গ'ল আৰু এতিয়া অলৰেডি ৰেডি হৈ গ'ল। এইটো আপোনালোকে এতিয়া নিজেই চাব পাৰে। এইটো গতিকে একচুৱেল মঠা সময়খিনি ইমানেই। এতিয়া মই ভিডিঅ'টো অলপ স্পীডত লৈ যাম, তেতিয়া অলপ সোনকালে শেষ হ'ব। এতিয়া মই কাঁহী এখন লৈ এনেই অলপ মিলাই দিছোঁ, আপোনালোকে এইটো নকৰিলেও হয়। গেছ হাই ফ্লেমত ৰাখি প্ৰথম অৱস্থাত টাৱা গৰম হ'বলৈ দিব। আপোনালোকে ৰুটি বনোৱাৰ আগত এনেকুৱা কাপোৰ এটা সদায় মানে ঠিক কৰি ৰাখিব। তাৰপিছত কাপোৰ তিয়াই শুকানকৈ চেপি এনেকৈ মই দিয়াৰ নিচিনা আপোনালোকে আটাৰ ওপৰত ৰাখি থ'ব। আৰু এতিয়া মোৰ সকলোবোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইটো এনেদৰে বেলিছোঁ। এইটো আপোনালোকে এইটো চাব পাৰিছে, ইমান পাতলো নহয়, ইমান ডাঠো নহয়। এইটো প্ৰথমে আপোনালোকে অলপ সৰু সৰুকৈ বনাব। তাৰপিছত যেতিয়া আপোনালোকে বনাব পৰা হ'ব, তাৰপিছত আপোনালোকে এনেকুৱা মই বনোৱাৰ নিচিনা ডাঙৰকৈও বনাব পাৰিব। আৰু গেছৰ ফ্লেমটো আপোনালোকে হাইত ৰাখিব। আৰু এইটো এটা ইম্পৰ্টেণ্ট সময় হয়। এইটো আমি এতিয়া কেতিয়া লুটিয়াব লাগিব সেইটো আমি জানিব লাগিব। এনেকৈ আপোনালোকে অলপ লৰাই থাকিব আৰু যেতিয়া অলপ অলপকৈ মানে ৰুটি উঠি আহিব আপোনালোকে দেখা পাব, তেতিয়া আপোনালোকে লুটিয়াই দিব। এইটোৱে বেষ্ট সময় আৰু লুটিওৱাৰ। মই এতিয়া ভিডিঅ'টো অলপ স্পীড কৰি দিলোঁ কাৰণ বহুত দীঘল হৈ গৈছে। এইটো আপোনালোকে এতিয়া নিজে ধৰিব পাৰিছে। এনেদৰে আপোনালোকে 4-5বাৰমান ট্ৰাই কৰাৰ পিছতে আপোনালোকৰ আহি যাব। এইটো ধুনীয়াকৈ ফুলি আহিছে। আৰু আপোনালোকে আজি ৰাতি বনোৱাৰ পিছত ৰাতিপুৱালৈকেও মানে বহুত কোমল হৈ থাকে ৰুটি। এইটো মোৰ ৰুটি ৰেডি হৈ গ'ল। গতিকে কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰি দিব। ধন্যবাদ।